নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমে মই এটা কথা কৈ লওঁ, সেইটো হ'ল মোৰ আজি মাতষাৰ ভাঙি আছে, মানে গাটো ভাল নাই, সেইকাৰণে মাতষাৰ বেয়াও লাগিব পাৰে শুনিবলৈ দেই। আজি যিহেতু বিশ্বকৰ্মা পূজা আৰু আজিৰ পূজাতনো আমাৰ ঘৰত কেনেদৰে আয়োজন কৰিছোঁ তাকে দেখাওঁ। প্ৰথমে মায়ে বনাবলৈ লৈছে পায়স বনাবলৈ মায়ে এয়া চাউল যোগাৰ কৰি লৈছে। এয়া হ'ল কলা ৰঙৰ বৰা চাউল। গাখীৰ, দৈ গাখীৰ হয়। আৰু লগতে লৈছে খিচমিচ, বাদাম, আৰু চেনিটো দিবই লাগিব মিঠা হ'বলৈ। এনেকৈ সকলোবিলাক মায়ে যোগাৰ কৰি লৈছে। এতিয়া মায়ে বনাই লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া মায়ে প্ৰথমে বন্তি গছি জ্বলাই লৈছে। আমি য'ত সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰোঁ তাতে মায়ে সকলোবিলাক যোগাৰ কৰি লৈছে। এয়া প্ৰসাদৰ শৰাই এনেকৈ সজাই লৈছে। আৰু এয়া হ'ল আমাৰ মায়ে বনোৱা টেষ্টি পায়স। দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু খাবলৈও বহুত টেষ্টি লাগিছিল। আৰু এয়া মিঠৈ, বিপত হৰি সগৰি। আৰু এয়া সকলোবিলাক কটাৰী, কোঠাৰ, দা সকলোবিলাক ধুই মেলি লৈছে। মিঠৈ খাবলৈও বহুত টেষ্টি লাগিছিল দেই। আৰু এয়া স্কুটিখন আমাৰ ধুনীয়াকৈ গা চা ধুৱাই ৰেডি। আজি অলপ মেকআপো কৰি দিছোঁ, ফুট দি দিছোঁ, মালা পিন্ধাই দিছোঁ, যাতে বছৰটো ধুনীয়াকৈ চলাই থাকিব পাৰোঁ। আৰু সকলোতকৈ মোৰ প্ৰয়োজনীয় চাইকেলখন, এইখন মই কালি একদম পূৰা ঘঁহি চাফ কৰিছোঁ। কলেজত পঢ়ি থাকোঁতে লোৱা চাইকেল এখন। আৰু এয়া হ'ল আমাৰ ফেক্টৰী, কৃষ্ণবিহাৰী টি ফেক্টৰী। কিছু দৃশ্য মই ভিডিঅ' কৰি ৰাখিছোঁ। অটল শক্তি পাবে। विश्वकर्मा की आरती जो कोई गावे, प्रभु जो कोई गावे। भजत गजानंद स्वामी, भजत गजानंद। সেৱা এটা কাঢ়ি ল'লোঁ। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰোঁ। যদি মোৰ ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। বাই বাই। প্ৰভু জয় শ্ৰী বিশ্বকৰ্মা, সকল সৃষ্টি के करता, सकल सृष्टि के करता, रक्षक स्तुति धर।